ফাইনেলি এয়া কৰি আছে আৰু লগৰকেইটা এয়া এইয়া চাই আৰু এই ব্ৰেড ফ্ৰেছ এয়া আজি 31 অক্টোবৰ সকলোৱে গম পায় দেৱালী। চ' ভাইটি আছে এজন দুজন এজনক চাফা কৰিব বাবু লাহেকৈ গোটেই হেৰি হৈ যাব হাতী দি খুৰোৱা নাই দাহৰ লগত বিচি গ'লে যদি হৈ গ'লে ভাঙি যাব কলকেইটা সৰু সৰু। চ' কাম মানে কলগছকেইটা কামলৈ ওলাই যাওঁ, কামৰ পৰা আহি যদি সময় মিলে এইখিনি চাফা কৰিম, নহ'লে কালি ৰাতিপুৱা এইখিনি চাফা কৰিম আৰু আপোনালোকক দেখাই আছোঁ আৰু। চ' 2024 আৰু 31 ডিচেম্বৰ অক্টোবৰ। ফাইনেলি এয়া কৰি আছে আৰু লগৰকেইটা এয়া মাৰি কটা লৈছে দিলা। কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল। চ' বৰ্তমান এতিয়া ওলাই আহিলোঁ মানে এতিয়া ওলাই যাম আৰু। চ' কামত গৈ আছোঁ। চ' এইখিনি কালি 31 অক্টোবৰ সকলোৱে গৈ পায়, কালি দেৱালী আছে। চ' এইখিনি গাড়ী থৈ দিয়ে, এইখিনি চাফা কৰিলোঁ জেগাখিনি আৰু এইখিনি তাৰমানে অলপ আছে, সেইখিনি তাৰমানে আজি গধূলি নহ'লে হয়তো কালি ৰাতিপুৱাই চাফা কৰিম। এইখিনি আছে গাড়ী থৈ দিয়া এইখিনি চাফা কৰিলোঁ, মানে অলপকৈ চাফা কৰিছোঁ তাৰমানে ৰাতিপুৱাই কামত ওলাই যাওঁ। চ' সেইবাবে এতিয়া কামত ওলাই যাওঁ। চ' কামৰ পৰা আহি যদি সময় মিলে চ' এইখিনি চাফা কৰিম আৰু আপোনালোকক দেখাম আৰু কলগছ পুতা সময় আছে আৰু। চ' আপোনালোকক দেখাই থাকিম আৰু এতিয়া বৰ্তমান কামলৈ যাওঁ আৰু। চ' কামৰ জেগাত লগ পাইছোঁ আজি অলপ। চ' ফাইনেলি বৰ্তমান কামৰ জেগাত আছোঁ এতিয়া। চ' আপোনালোকক দেখাই আছোঁ, এয়া চাব পাৰে এই হেৰি কৰি আছে আৰু এই আমাৰ বহি আছে। আপোনালোকক বেক কৰি দেখাই আছোঁ। ফাইনেলি এতিয়া আমাৰ ঘূৰাই দিব। এতিয়া বৰ্তমান ঘৰৰ কামৰ পৰা ভাত খাব আহিছিলোঁ। চ' 1 বজাত। চ' এতিয়া গৈ আছোঁ আমি কালিলৈ দেৱালী সকলোৱে গম পায় 31 অক্টোবৰ। চ' সেইকাৰণে এই সিজুৰু গছটোত ইয়াৰ আগৰ বছৰটো তাতে গৈছিলোঁ। চ' ইটো ৰাস্তাটো কেঞ্চেল হ'ল, এতিয়া তাৰমানে সিপাৰেদি যাব লাগিব আৰু। সিৰ লগত আহিছোঁ, এইটো হৈ গ'ল ইটোৰ পৰা ইয়াত যাম। তাৰমানে এইখিনি পানী আছে সেইকাৰণে এইটো বেলেগ ব্যৱস্থা লৈছোঁ আৰু। সোমাই যাম নেকি ফেৰ আছে লগত কাটি আছোঁ আৰু দুজনে এইখিনি লাগি আছে ৰ মই চাফা কৰি তাক উঠিব দিলোঁ। মই উঠিব দিয়া নাই, মই তলৰ পৰাই কাটিম বুলি ভাবিলোঁ। চ' সিয়ে ক'লে উঠি যাম বুলি। চ' সেইকাৰণে এতিয়া আৰু চাই থাকক কামৰ বাহিৰে আহি গ'লোঁ আৰু এতিয়া। চ' কালিৰ কাৰণে সিজুৰু কাটাত আৰু যিহেতু কালি দেৱালী। চ' 31 অক্টোবৰ। চ' ইয়া লাগি গৈছে ৰ'ব, দুজনে আহি গ'লোঁ আৰু একদম আৰু কালি কাৰণে ৰেডি। এই দুটা হৈ গ'ল আৰু মোক বেছি নালাগে, দুটা লাগে। গাড়ী আছে ইয়াত আৰু কালি এইখিনি আপোনালোকক দেখাবই আছে, যিহেতু আগতে সিজুৰু পাতখিনি কালেকশ্যন কৰিলেও কালিলৈ নাথাকিব পাৰে। আজি 31 অক্টোবৰ সকলোৱে গম পায় দেৱালী। চ' ভাইটি আছে এজন দুজন এজনক চাফা কৰিব বাবু লাহেকৈ গোটেই হেৰি হৈ যাব হাতী দি খুৰোৱা নাই দাহৰ লগত বিচি গ'লে কমজুৰি হৈ গ'লে ভাঙি যাব কলকেইটা সৰু সৰু। চ' কাম মানে কলগছকেইটা খুৰা উঠি আছে ইপাৰৰ পৰা পিছ মানে সেইটো আমাৰ খুৰাহঁতৰ ঘৰটো ওচৰতে আৰু সিহঁতৰ হ'বই আৰু। চ' এতিয়া আমি কৰি আছোঁ আৰু তাৰমানে কামত আছিলোঁ। কামৰ পৰা 3টা বজাত ছুটি লৈছোঁ, 1 বজাত ভাত খাব হয়, 1 বজাত ভাত খাব হোৱা নাই। চ' এতিয়া তাৰি লুগাওঁ। চ' আপোনালোকক বাকীখিনি বাবুৱে দেখা আছে আৰু চাই থাকক আৰু। এতিয়া বৰ্তমান 3টা বাজিলে, বাকী চবৰে হৈ গ'ল আমাৰ লাষ্টত। চ' এই ভাইটিটো আছিল আমাৰ লগত। চ' এতিয়া চবেই একেলগে আৰু কৰি আছোঁ। চ' চাই থাকক আৰু ভিডিঅ'টো মজা। কি ক'ব লাগিব তাক কথা বেছি কথা দেৱালী গৰম আৰু নাকি এইবাৰ দিনেই হ'ল লগোৱা গম পাইছে না। ইয়াৰ আগৰ পাৰে অলপ জল্দি আছিল, অলপ ডিজাইন চিজাইন মিলাই দিম আৰু জল্দি হ'লে এনেও বেয়াই।
একচুৱেলি নাই গৰম দিন হ'লে কি বেয়া হ'লে হয় জানো লেৰলি গ'লা হয় পাতে হিৰে গ'লে এইখিনি টাইম ঠিকে আছে একচুৱেলি এইখিনি টাইমে ল'ব চ' এই আমাৰ বিশ্বজিতে এইফালে লাগি আছে তাক কলগেট খুলিব দিছোঁ আৰু এইফালে মই লাগি আছোঁ আৰু এইফালে আমাৰ মূৰ্তিতে ভিডিঅ' কৰি আছে আৰু আমাক চ' চাই থাকক আৰু হৈ গ'ল হেভিকে দিছোঁ ন তাতে আকৌ হিৰি পাতটো দিব লাগিব খেজুৰ সেইফালে আৰু খেজুৰ পাত আছে দেখাই দিয়া খেজুৰ পাত আৰু ফুলো নি থৈ দিছোঁ ফুল ধৰণৰ ফুলটোৰ ওচৰত সেইটো এইখিনি খেজুৰ পাত বহুত কাটা থাকে মই বহুত বন্ধা খাইছোঁ আৰু এইখিনি ফুল এইটোতো ৰাস্তাৰ পৰাই পূৰা লৈ আনিছোঁ আৰে ফুলৰ কালাৰ দেখা পালেই হাম পাতাত এটাহে এইটো ৰাতুল বৰৰ ঘৰ এইফালে এতিয়া আমাৰ যাব আৰু ফাইনেলি এয়া কৰি আছে আৰু লগৰকেইটাই এয়া মাৰা মাৰি কটা লৈছে দিলা আমাৰ ওচৰত থকা খৰি এটাৰ লগাই আছে আনিম ৰ এয়া আমাৰ লাইট চাইট লগোৱা হৈ গ'ল আৰু লাহেকৈ লগৰ দুজনক লৈ আহিছোঁ আৰু এজন আছিল গুচি গ'ল তাতে চাহ বনাব দিছিলোঁ ভাইটি আহি গ'ল আৰু যিয়ে হওক আৰু এটা তেতিয়া এইখিনি আহি উৎপাত কৰি থৈ গ'ল এইখিনি উৎপাত কৰি থৈ গ'ল আমাৰ ৰাস্তাখিনি আৰু উপায় নাই আৰু একো নাই চ' এতিয়া লাহেকৈ আৰু দুটা কাম আছে অলপমান সেইখিনি চাফা কৰি দিম তাৰপিছত সেয়ে আৰু চ' আপোনালোকে চাই থাকক ফাইনেলি কমপ্লিট হৈ গ'ল আৰু চাহ বনাব দিছিলোঁ ঘৰত সেই লগৰকেইটা আহিছে যিহেতু অলপ ফাটা ফাটা কৰি দিছে এইকাৰণে আৰু এতিয়া আমি চাহ খাম আৰু চ' য'ত কালি পূজা হয় তাতে আজি যাবলৈ চেষ্টা কৰিম নাই কি কোৱা য়েছ এতিয়া চাহ দি আছোঁ আৰু চ' আপোনালোকক এইয়া চাই আৰু এই ব্ৰেড ফ্ৰেছ এইয়া লগৰকেইটাৰ লগত আৰু এয়া ফাইনেল লুকটো চাই ল'ব পাৰে আৰু এইটো চাব পাৰে ফাইনেল লুকছ চাকি ইয়াতে দিব চাগে প্ৰসাদটো কি বুজাইছে দে কালি পূজা মাৰ্কেট নেকি দোকানখনে নেদেখালোঁ अलग अलग पुरस्कार पाई যাব লোকাল মুরগি আহ সব লোকাল আহ গাঁৱৰ পৰা আহ লোকাল মুরগি সব হোৱাইট এংগেলত আছে নে কেমেৰাটো আহি যাওক প্রাইস আহি যাওক জলদি জলদি আহি যাওক